নমস্কাৰ আজি আৰু এটা ভিডিঅ' লৈ আহিছোঁ আমি আমাৰ জীৱনত আমি ইগনোৰ কৰিব যে লাগে কিছুমান বস্তু ইগনোৰ কৰিব পাৰিলে আমি কিমান আগবাঢ়িব পাৰোঁ তাৰ দুটামান উদাহৰণ দিবলৈ লৈছোঁ চাওক এটা কুৱাত 5টা ভেকুলী আছিলে সেই ভেকুলীকেইটাই সদায় ভাবে যে ওপৰলৈ যাম সিহঁতে পাতি থাকে কিন্তু আমি এদিন ওপৰলৈ যাম এদিন সিহঁতে সিদ্ধান্ত ল'লে যে আজি আমি ওপৰলৈ যাম তাৰে 3টামান ভেকুলী ওপৰলৈ যাবলৈ আৰম্ভ কৰিলে আৰু বাকীকেইটা তলতে ৰৈ গ'ল কাৰণ বাকী যোনকেইটা তলত আছিলে সিহঁতে ভাবে যে ওপৰলৈ গ'লে পৰি যাব আৰু পৰিলে সিহঁতে দুখ পাব বা মৰিব সিহঁতৰ তেনেকুৱা এটা ধাৰণা আছিলে আৰু বাকী 3টা সিহঁতে ওপৰলৈ যাবলৈ চেষ্টা চলালে আৰু তেতিয়া কি কৰিলে তলত থকা ভেকুলীকেইটাই এই ওপৰলৈ যোৱাকেইটাক চিঞৰিবলৈ লাগিলে যে তললৈ গুচি আহ নামি আহ তহঁত পৰিবি ওপৰলৈ যাব নোৱাৰ ওপৰলৈ গ'লেই তহঁত পৰিবি আৰু দুখ পাবি বা মৃত্যু হ'ব তেনেকুৱা কিবা কিন্তু তাৰে সেই 2টা ভেকুলী সিহঁতৰ কথা শুনি ওপৰলৈ যাবলৈ ভয় কৰিলে আৰু মাজৰ পৰাই ঘূৰি গুচি আহিলে কিন্তু তাৰে এটা ভেকুলী সিহঁতৰ কথা নুশুনি গৈ ওপৰ পালেগে তেতিয়া এই বাকী তলত থকা ভেকুলীকেইটাই ওপৰলৈ যে গ'ল সেই ভেকুলীটোৰ কথা পাতিলে যে ই কেনেকৈ ওপৰলৈ যাব পাৰিলে আৰু তেতিয়াই জানেনে এটা ভেকুলীয়ে সেই ওপৰলৈ যোৱা ভেকুলীটোৰ লগত থকা এটা ভেকুলীয়ে ক'লে যে যিটো ভেকুলী ওপৰলৈ গৈছিলে সি কাণেৰে নুশুনে গতিকে তলৰ পৰা যে চিঞৰি আছিলে ভেকুলীকেইটাই নিগেটিভ কথা কৈ সেই কথাবিলাক এই ওপৰলৈ যোৱা ভেকুলীটোৱে শুনা নাছিলে মানে সি শুনি নাপায় কলা গতিকে আমি এই আমাক লৈ কিছুমানে কৰা নিগেটিভ কথা আমি কিবা এটা কাম কৰিবলৈ লোৱাৰ আগত যেতিয়া কিছুমানে আমাক কয় নিগেটিভ কথা কয় বা সেই বস্তুটো নহ'ব নোৱাৰ এনেকুৱা কিছুমান কথা কয় আমাক লৈ কিছুমানে আলোচনা কৰে এইবিলাক আমি ইগনোৰ কৰিব পাৰিব লাগিব তেতিয়াহে আমি যোনটো জেগালৈ যাব বিচাৰোঁ সেই জেগাত পাবগৈ পাৰিম আপুনি চাবচোন যিমান ওপৰলৈ যাবলৈ বিচাৰিবই সিমানে আপুনি পাতল হ'ব লাগিব মানে লগত বেছি টেনচন কাৰোবাৰ চিন্তা চৰ্চা এইবিলাক লৈ ওপৰলৈ যাব নোৱাৰে মানে এখন প্লেনত আপুনি ওপৰলৈ যাবলৈ হ'লে সদায় এটা সীমাতহে আপুনি আপোনাৰ বয় বস্তুখিনি নিব পাৰে তাতকৈ অধিক যিমান নিম বুলি বিচাৰে সিমান নিব নোৱাৰে গতিকে ওপৰলৈ যিমানেই উৰিবলৈ বিচাৰিব সিমানেই আপোনাৰ লগত থকা ওজন পাতল কৰিব লাগিব গতিকে কিছুমান বস্তু ইগনোৰ কৰিবলৈ শিকক তেতিয়া জীৱনত আপুনি বিচৰা জেগাটো আপুনি বিচৰা চাকৰিটো যিকোনো কৰিবলৈ বিচৰা বস্তুটো পাবলৈ সক্ষম হ'ব ভিডিঅ'টো চাই কেনে পালে জনাব আৰু শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ